খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে, আমাৰো ভালেই। আৰু আকৌ আজি বহুত দিনৰ মূৰত এনেই সৰু সুৰাকৈ অকণমানি ব্লগ এটা আৰম্ভ কৰিছোঁ দেই। পিছে এতিয়া দুপৰীয়া হ'ল, ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিবলৈ নহ'লে। এতিয়া আঢ়ৈটাই বাজিলে। এয়া আহি আছোঁ, মানে আজি টাউনলৈ গৈছিলোঁ, কাৰণ আমাৰ মানে বেটীজনী গাটো অকণমান বেয়া, দেখাবলৈ গৈছিলোঁ। এয়া আহি আছোঁ আৰু এতিয়া বহুত গৰম পৰিছে, মানে নক'ব আৰু দেই। সূৰ্য দেৱতা একদম তললৈ নামি অহা নিচিনা লাগিছে। আৰু সেয়া ৰাতিপুৱা যাবলৈ লৰালৰি হ'ল, উৎপাত হ'ল পূৰা, সেইকাৰণে মানে ব্লগটো নবনালোঁ। আৰু এতিয়া আহি আছোঁতো, এইডোখৰ মানে খোজকাঢ়ি আহিছোঁ যে, সেইকাৰণে অকলে অকলে আমনি লাগিছে। মাক আৰু বেটীক দাদাৰ লগত বাইকত পঠিয়াই দিলোঁ, আৰু মই এয়া খোজকাঢ়ি আহি আছোঁ। সেইকাৰণে ভাবিলোঁ অকলে অকলে আহি আমনিটো লাগিছে, কথা পাতিবলৈও মানুহ নাই ফোনত। মই বোলো এনেই অকণমানি সৰু সুৰা ভিডিঅ' এটা ষ্টাৰ্ট কৰি দিওঁ। ব'লকচোন, আমাৰ বহুত ভাগৰ লাগিছে দেই ৰাইজ। মানে অকণমান খোজকাঢ়ি আহি আছোঁ, স্পীডত আহি আছিলোঁ দেই। সেইটো মানে ভালেমান দূৰ আহিলোঁ বাৰু, আৰু অলপ আছে যাবলৈ। তো খোজকাঢ়ি পূৰা স্পীডত আহি আছোঁ যে, সেইকাৰণে একদম ফুফনি নে কি বুলি কৈছে, সেয়া ধৰি আহিছে। আৰু আমাৰ এইফালে পূৰা পানী হৈছিলে ন, গম পাই নাই? এইফালে পথাৰখন চাওকচোন, পানী হৈ আছে। আৰু এইফালে এখন নদী, বুঢ়ীদিহিং, এখন বাৰু বহুত শুকালে দেই, একেবাৰে মথাউৰিৰ ওচৰ পাইছিলেহি পানী আহি। এতিয়াতো শুকালেই, শুকাবই আৰু। এইকেইদিন যিহে ৰ'দ দিছে, বৰষুণ দিলেও নেৰানেপেৰাকৈ দি থাকে, আমনি লাগে। আৰু এতিয়া ৰ'দ দিলেতো একদম নেৰানেপেৰা ৰ'দ, আমনি লাগি গৈছে। আৰু যে পানী যেতিয়া শুকাই যোৱা মানে গেছটো যে, ইমান বেয়া নহয়, গা ভাল নাইকিয়া হৈ যায় মানুহৰ, গম পায়নে? একদম এতিয়া আহি আছোঁ নহয়, গেছটো মানে একদম আহি আছে মুখলৈ, ভমুক। এইবোৰ মানে বনবোৰ গেলি যায় যে, চ' সেয়াই মানে। আৰু বাকী হ'ব তেতিয়াহ'লে, আপোনালোকক দেখাই দিম দেই অকণমান। বেছিও দেখাব নোৱাৰোঁ বাৰু, অলপ এনেই যিমানখিনি পাৰোঁ দেখাই যাম। আৰু বাৰু এতিয়া গৈ থাকোঁ বাৰু দেই। এয়া চাওক আমাৰ গাঁৱৰ ৰাস্তাটো, আৰু এইফালে নদীখন দেখিছে। আৰু আপোনালোকক বহুত ধুনীয়া বস্তু এটা দেখাম দেই, কেনেকুৱা লাগিছে কমেণ্টত ক'ব। আৰু নামটো কি হয় বাৰু আপোনালোকে জনাবচোন যদি জানে। এইফালে চাওকচোন, ভালকৈ ধৰিব পাৰিছে নাই বাৰু? মোৰ আকৌ মোবাইলটো কেমেৰাটো অকণমান বেয়া নহয়। এইজোপা ইমান ধুনীয়া লাগিছে চাওকচোন, ইমান ধুনীয়া লাগিছে নহয় ন গছজোপা।